Hello everyone, welcome back to Deepak Dutta YouTube channel again. মই আজি সকলো ইয়াং জেনেৰেশ্যন যিসকল ইউটিউবাৰ আছে সকলোৰ বাবে এটি ভাল খবৰলৈ এটা ভিডিঅ' বনাব লৈছোঁ। আমি জানো যে আজিৰ দিনত কিমানজনে ইউটিউব চেনেল ক্ৰিয়েট কৰি আছে পাৰ ডে। অবভিয়াছলি কৰিবতো লাগিব দিয়কচোন, য'ত নেকি আজিকালি গভৰ্ণমেণ্ট জব পাবলৈতো বহুতেই টান। গতিকে কিবা এটা নহয় কিবা এটা কৰি পইচাটো ওলাব লাগিব, জীৱনত কিবা এটাতো কৰিব লাগিব। গতিকে যিসকল ইউটিউবাৰে ইউটিউব চেনেল ক্ৰিয়েটটো কৰিছে কিন্তু তেখেতৰ ভিউৱাৰ হয় বা ৱাটছিং টাইমাৰো হৈ যায়, কিন্তু ছাবস্ক্ৰাইব বহুত কম হয়। আজি মই ভিডিঅ'টোত ক'ম যে ছাবস্ক্ৰাইব কেনেকৈ বঢ়াব পাৰিব, এটলিষ্ট পাৰ ডে 50 to 100 ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব লাগিব, গোটেই কথাখিনি মই আজি ডিটেইলছত ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু মোৰ ইউটিউব চেনেলটো নতুন হয়, গতিকে ছাবস্ক্ৰাইবটো কৰি ল'ব, লগতে কমেণ্ট এটা আৰু লাইক এটা কৰিব পাৰে লগতে, নহয় জানো? যিসকলে নতুনকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিছে বা ইউটিউব চেনেল খুলিছে সেইসকলতে প্ৰথমতে মোৰ পিনৰ পৰা শুভেচ্ছা থাকিল। কাৰণ আমি সকলোৱে জানো না, আগদিনা হাল বাই পিছদিনা আমি পথাৰত ধানৰ গুটি বিচাৰিলেতো নহ'ব। গতিকে অলপ টাইমটো দিব লাগিব, নহয় জানো? পাব্লিকক আপোনালোকৰ ভাল দিন আহিব, ছাবস্ক্ৰাইব বাঢ়িব, ভিউৱাৰ বাঢ়িব, মোৰো বাঢ়িব, মই সেইটো আশাতে খুলিছোঁ। তাৰ আগতে কিন্তু এটা কথা মই সুধিব বিচাৰিছিলোঁ, আমাৰ আহোম মানুহবিলাকৰ বাৰু দাড়িবিলাক কিয় নাহে? মাজতে যে খালী থাকি যায়, মোৰ নিচিনা কোন কোন আছে জনাবচোন। এতিয়া মই আপোনালোকক জনাইছোঁ যে ইউটিউবত আপোনালোকে ইউটিউবৰ ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব। তাৰ বাবে খুব বেছি ডাঙৰ ৰকেট চায়েন্স কিবা এটা কৰিব নালাগে, একেবাৰে সাধাৰণ চিম্পুল হয়। সকলোৱেতো ফেচবুক আইডি আছে, ফেচবুকত যিটো আপোনাৰ ফ্ৰেণ্ড চাৰ্চ আছে তাত আপোনালোকে ইউটিউব ছাবস্ক্ৰাইবাৰ বুলি চাৰ্চ কৰিব, আৰু ইউটিউব ছাবস্ক্ৰাইব বুলি বহুতো আপোনাৰ পেজ ওলাব। তাতে আপোনালোকে জইন কৰি ল'ব। তাতে জইন কৰি আপুনি তাতে আপোনাৰ যিটো ইউটিউবৰ লিংক হয়, লিংকটো ডেইলি ৱাইজত তাতে দিব। তাতে যিমানবিলাক মেম্বাৰ্ছ আছে, লাইক ইউটিউব ছাবস্ক্ৰাইবাৰৰ পেজত যিমানবিলাক মেম্বাৰশ্বিপ আছে গোটেই মেম্বাৰশ্বিপৰ লগত কথা পাতিব, কেনেকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ বেছি বঢ়াব পাৰি। এটলিষ্ট পাৰ ডে আপুনি 1 hours to 2 hours টাইম দিয়ক। কাৰণ এটা ভিডিঅ' বনাওঁতে আমি গম পাওঁ যে কেতিয়াবা 2 দিন, 3 দিন, 1 দিন, 8 ঘণ্টা, 9 ঘণ্টা, 12 ঘণ্টা বহুত দিওঁ। ঠিক তেনেকৈ আমি ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ পাৰ ডে যদি কমচে কম 1 ঘণ্টা টাইম দিওঁ, এই ইউটিউব ছাবস্ক্ৰাইবাৰ পেজত গৈ পিনি গ্ৰুপত সকলো মেম্বাৰশ্বিপৰ লগত যদি ডিছকাছ কৰোঁ বা কথা পাতোঁ কেনেকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰি, ইজনে সিজনক হেল্প কৰিব। গতিকে আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰক, আৰু উইথিন 10 ডেজৰ ভিতৰত আপোনালোকে চাব আপোনালোকৰ ছাবস্ক্ৰাইবাৰ more than 1000 পাৰ হৈ গৈছে। এটলিষ্ট পাৰ ডে 50 to 100 ছাবস্ক্ৰাইবাৰ কম্পালচৰি আপোনাৰ বাঢ়িব। গতিকে আপোনালোকে আজিৰ পৰা এটলিষ্ট 1 hours টাইমটো ইউটিউব ছাবস্ক্ৰাইবাৰ পেজত টাইম দিয়ক। আশা ৰাখিলোঁ আপোনালোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব বুলি, আৰু 100% বাঢ়িব, তাত কোনো নাই, মোৰ পিনৰ পৰা 100% হয়। গতিকে এইখিনিয়ে ক'লোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব, নহয় জানো? যিহেতু বহুত কম আৰু একেবাৰে নতুন হয় মই ইউটিউব দুনিয়াত। গতিকে আশা কৰিছোঁ আপোনালোকৰ ছাবস্ক্ৰাইবাৰবিলাক বাঢ়ক, মোকো বঢ়াই দিয়ক, ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।